নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকনা সেলফ ফৰ্মলৈ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলত বিভিন্ন ধৰণৰ হেল্থ ৰিলেটেড ইনফৰমেশন দিও ইয়াৰ এটাই মোটিভ যে আমি এটা হেলদি কমিউনিটি গঢ়িব পাৰো আৰু মই যিবোৰ শিকিছো মই সেই নলেজবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰো যাতে আপোনালোকেও সদায় কিবা এটা নতুন শিকিবলৈ পায় আশা কৰো মোৰ চেনেলটোৰ পৰা আপুনি উপকৃত হ'ব যদিহে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি মই আপোনালোকক কম বদহজমৰ বিষয়ে মানে কেতিয়াবা আমাৰ খোৱা বস্তুবোৰ ভালদৰে হজম নহয় যাৰ ফলত আমাৰ গেষ্ট্ৰাইটিছ হোৱাৰ বহুত চান্স থাকে আৰু আমাক বিভিন্ন ধৰণে ক্ষতি কৰে সেয়ে ঘৰতে এটা খুব সুন্দৰ আয়ুৰ্বেদিক ৰেমেডিজ মই আজি শেয়াৰ কৰো আৰু সেইটো হ'ল যে আপুনি কি কৰিব আধা চামুচ নেমুৰ ৰস লব আৰু আধা চামুচ আদাৰ ৰস লব তাৰ লগত অকণমান নিমখ মিহলাই পেলাই এক কাপ পানীত সেই গুটিখিনি মিশ্ৰণ বনাই পেলাই আপুনি দিনত দুবাৰকে সেই মিশ্ৰণটো খাব আৰু তেনে কৰি আপুনি নিজকে বদহজমৰ পৰা ৰক্ষা কৰিব পাৰে আৰু নিজকে সুস্থ সবল কৰি ৰাখিব পাৰে আশা কৰো কিবা এটা নতুন শিকিলে যদিহে ভাল পায় তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং